নমস্কাৰ বন্ধু বান্ধৱীসকল পূজাছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ সকলোকে প্ৰথমতে হেপী ভোগালী বিহু ইয়াতে আমাৰ ভোগালী বিহু আয়োজন কৰা হৈছে চাওকচোন এইটো আমাৰ মেজি সৰু মেজি মাহী হেপী ভোগালী বিহু মাহী মোৰ মেজি হেৰি পৰা মই সেয়া সকলো অসমবাসী ৰাইজৰ ভোগালী বিহু সকলো ৰাইজলৈ মই সেৱা জনাই সকলো অসমবাসী ৰাইজলৈ জানো সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰি মই সামৰণি মাৰিছোঁ। এয়া মেজি পুৰাৰ বাবে যা যোগাৰ কৰি আছে ককাহঁতে ইয়াতে আমাৰ পদূলি এইখিনিতে আমাৰ প্ৰতি বছৰে আমি মাঘ বিহুত মেজি জ্বলাওঁ গোটেইখিনি যা যোগাৰ কৰি আছে মাহঁতে গোটেইখিনিয়ে যোগাৰ পাতি ইয়াৰ পিছত নাম ধৰিম তাৰপিছতে মেজি জ্বলাম আৰু সিমানখিনিয়ে কৰা যায় প্ৰতি বছৰে কৰা যায় আমাৰ এইখিনিতে আমাৰ বাটতে চাবচোন আপোনালোকেও আমি কেনেকৈ কৰিছিলোঁ এতিয়া নাম ধৰিব ওলাইছে সকলোৱে নাম ধৰি হৈ গ'ল এতিয়া আমি সকলোৱে সেৱা লৈছোঁ মেজিৰ ওচৰত এয়া আমাৰ প্ৰসাদ ভগাব ওলাইছে ইয়াৰ পিছতে আমাৰ মেজিত জুই জ্বলাব মেজিত জুই দিব এতিয়া চাওকচোন মেজি জুইৰ কাষতে সকলোৱে আমি বিহু মাৰিছোঁ চাওকচোন আপোনালোকে এইখিনিতে মোৰ ভিডিঅ'টো সামৰিছোঁ যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰিব এতিয়া আকৌ এবাৰ লাষ্টত হেপী ভোগালী বিহু বাই বাই